গুড মৰ্ণিং এতিয়া হৈ গ'ল মানে কি তামুলী কালি আছিলে ওদালগুৰিত পৰীক্ষা যিটো আছিলে ফৰেষ্ট গাৰ্ডৰ পৰীক্ষা আছিলে পৰীক্ষাত পাছ কৰিলে এতিয়া সি ৰেলত আহি আছে ৰেলত ৰাতিপুৱা 7টা বজাত পাবহি মই এতিয়া তাক আনিবলৈ গৈ আছোঁ গতিকে বলক তাক মই লগ কৰিম তাত আপোনালোকক ভিডিঅ'ত দেখুৱাই আছোঁ এতিয়া চাওক বজি গ'ল 7:24 মই গৈ আছোঁ পৰাপত তামুলীক লৈ আহোঁগৈ কোৱা গৰম হৈ গৈছে ষ্টেচনত চাগে এটা আহি লাগিছে কোন চাইডলৈ যোৱা কোনে ষ্টেচনৰ মানুহে মেইন মাজতে আহি পাই গ'ল পৰীক্ষাৰ ৰিজাল্ট ভাল হৈছে এতিয়া আৰু আছে নেক্সট নাম আহিলে পৰীক্ষা দিব লাগে আৰু লাহেকৈ লিখিব লাগে পাছ মাছটো খোলা মাছ এতিয়া দি লাভ নাই টোপনি খতি চকু চালাল মানে আজি হৈ গ'ল অকণমান সৰু সুৰাকৈ আহিছে পায়সটো বনাই ল'লোঁ আৰু এতিয়া কলপাতটো ঢাকি লাহেকৈ জানিবা কৃষ্ণ সেই সমস্ত দিব এয়া দেখিছে একদম বাচন বৰ্তন ধুই মেলি চাফ চিকুণে একদম চাফা হৈ গ'ল এতিয়া আমি যাম মানে বাইকখনো আজি ধুই দিলোঁ আজি সৰু সুৰাকৈ ঘৰতে নাম অলপ আছিলে নামটো পাতি মেলি বাইক চাইক ধুই তামুলীকুট লগাই দিছোঁ একদম বাইক চাফা কৰি দিছোঁ আৰু একদম চিকচিকীয়া দেখিছে না চিকচিকীয়া লাগিছে না কমেণ্ট কৰি জনাওক একদম চিকচিকীয়া কৰি দি একদম দেখিছে পানী লাগি আছে চিকচিকীয়া কৰি এতিয়া কি হ'ল মানে বাইকৰ ছাৰ্ভিচিং মবিলটো চেঞ্জ কৰি আহোঁ অলপ চাফটো নিজে কৰিলোঁ মবিলটো চেঞ্জ কৰি আহোঁ এয়াৰ ফিল্টাৰটো অলপ চাফ কৰি আহোঁ সেইটোৱে হৈ গ'ল ছাৰ্ভিচিংটো কৰি আহোঁ এতিয়া তামুলী ঘৰলৈ গৈছে তামুলী অহাৰ পিছত আমি তামুলীয়ে মই একেলগে গৈ আছোঁ ছাৰ্ভিচিং কৰিবলৈ তাত অলপ দেখুৱাম নাজাৰা ছাৰ্ভিচিং কৰা এতিয়া বলক তালৈ এতিয়া তামুলী এইপিনে হাই এটা কৰি দিয়া এতিয়া তামুলী একদম মোৰ চিটো মোচ বাইক কিলকিলিয়া কৰি দিছোঁ কি কিলকিলিয়া পিনপিনিয়া কৰি দিছোঁ এতিয়া সেইটো বাইক একদম ধুনীয়াকৈ যাওঁ একদম ছাৰ্ভিচিঙত একদম মুডত আছোঁ অপশ্যন দূৰৰ পৰা ভিউ দেখা ভিউটো দেখুৱালে একদম ধুনীয়া একদম চাফা মানে কি লেতেৰা আছে অলপ একদম জিলিকাই দিছে একেবাৰে মাষ্টৰ নহয়তো খুলিম এখন বাইক ধোৱা গাড়ী ধোৱা এখন হ'ব তই গাড়ী ধোৱা তই খুলিব নালাগে ছাৰ্ভিচিংটো দি লওঁগৈ কাৰণ ছাৰ্ভিচিংটো দিব লাগিব না বলক এতিয়া তামুলী মই আহি গ'লোঁ চাওক এতিয়া অমিত দা তালৈ আহি গ'লোঁ আৰু এতিয়া ইয়াত এইটো মবিল ভৰাম চাওক মটুলৰ আছে এইটো মবিল 388 ৰুপিজ 1 লিটাৰৰ এইটো মবিল ভৰাম আপোনালোকে কমেণ্ট কৰি জনাব চাওক এইটো ভালনে বেয়া মবিল বাইকখনত এতিয়া মই ভৰাই দিলোঁ আৰু এতিয়া মোৰ বাইকখন চলিল 8,800 কিলোমিটাৰ এতিয়া এইটো ছাৰ্ভিচিং কৰিবলৈ লৈ আহিলোঁ এতিয়া এইটো চাওক আমাৰ অমিত দাই কৰি আছে মানে ৱাশ্বিং মানে কৰি আছে মানে ডিজেল দি ধুই আছে ডিজেল দি ধুলে ভাল নে বেয়া বাইকখন আপোনালোকে কমেণ্ট কৰি জনাব ডিজেল দি চাফা কৰি আছে মই ঘৰত ধুই আনিছিলোঁ ডিজেল দি ধুই দিয়াৰ পিছত একদম চিকচিকীয়া হৈ গ'ল তাৰপিছত একদম মুচি দিয়া হৈছে একদম চিকচিকীয়া গৈছে এতিয়া এইটো মবিলটো তলত ডাউন দি থৈ দিয়া আছে গোটেইখিনি মবিল কমপ্লিট হৈ যোৱাৰ পিছত নতুন মবিলটো এতিয়া এড কৰি দিম ইয়াত আৰু ক'ত কি ঢিলা হৈ আছে নট চট বলটো চব চাই ল'ম কাৰণ ছাৰ্ভিচিং কৰা সেইটোৱে হৈ গৈছে চাওক এইটো মবিল এতিয়া চেঞ্জ কৰি দিয়া হ'ব মবিল তাৰপিছত তামুলী এইপিনে ছাইডত বহি আছে এতিয়া এইটো চিকচিকীয়া হৈ গ'ল পূৰা একদম নতুন এতিয়া আৰু নোধোঁ আৰু এসপ্তাহ 2 মাহ তাৰপিছত এতিয়া দেখা যাব এতিয়া চাওক মবিলটো ভৰাব এতিয়া মবিল ভৰোৱাৰ পিছত আমি লাহেকৈ ওলাই যাম একফালে চাই থাকক আপোনালোকে এতিয়া চাওক আপোনালোকক দেখুৱাই আছোঁ চাওক এইখন হৈ গ'ল হেলেম চাহ বাগিচাৰ মাজত হৈ গৈছে কাঞ্চন ফুল যিটো আছে বগা আৰু ৰঙা ৰঙৰ কাঞ্চন ফুল চাবলৈ আমি আহি গ'লোঁ তামুলী মই আৰু ওচৰৰ পাইডে আহি গ'লোঁ আমি চাই দেখুৱাই আছোঁ আপোনালোকক চাওক এয়া বছৰেকৰ মতে এবাৰে ফুলে তামুলীয়ে ক'লে সেইকাৰণে এবাৰ আহি গ'লোঁ আপোনালোককো দেখুৱালোঁ আৰু আমিও আহি গ'লোঁ চাবলৈ দেখা পাইছে কি ধুনীয়া বগা আৰু এয়া চাওক গুলপীয়া ৰঙৰ কাঞ্চন ফুল বহুত আছে যিহেতু চাহপাতৰ বাগানৰ মাজে মাজে আপোনালোকে নিশ্চয় দেখা পাইছে ফটোত মই এতিয়া আপোনালোকক দেখুৱাই দিলোঁ এয়াই আছে হেলেম চাহ বাগিচাৰ মাজত আছে চাওক কাঞ্চন ফুল নমস্কাৰ বন্ধুসকল দেখিছে আমি বহুত দিনৰ মূৰতে পাইদা আহিলে নগাঁও পাক আৰু মই আহি গৈছোঁ আজি বহুত দিনৰ মূৰত এইপিনে দেখিছে পাইদা আৰু এইপিনে তামুলী বাপ দেখিছা ফটো উঠিবলৈ পূৰা প'ষ্ট দিয়ে আছে বছৰত এবাৰে ফুলে সেইকাৰণে তামুলীয়ে ক'লে জোৰ জবজ কৰাৰ কাৰণে আহি গ'লোঁ তাৰপিছত গোটেই হেলেম বাগানখনতে ফুলিছে দেখি পিছতে শিপানে আছে সেয়া আৰু এইপিনে গোটেই ৰাস্তাটোত আছে সেয়া তাৰপিছত এইপিনে আছে এতিয়া চাওক এইখন হৈ গ'ল হেলেম চাহ বাগিচাত ইংলিছত লিখা আছে হেলেম টি ষ্টেট এয়া হৈছে তামুলীৰ কাণ আৰু এইপিনে হৈ গৈছে হেলেম বাগানত থকা কাঞ্চন কাণ আৰু কাঞ্চন এয়া হৈ গৈছে তামুলী আৰু মই গৈ আছোঁ একদম ধুনীয়াকৈ গৈ আছোঁ একদম দেখিছে ফুলবিলাক দেখা পাইছে আপোনালোকে ইয়াত ফুল দেখা পাইছে তামুলীয়া মই গৈ আছোঁ হেলেম চাহ বাগিচা
এই ফুল একদম কাঞ্চন ফুল কাঞ্চন ফুল কাঞ্চন ফুল বোলে বাগানৰ মাজে 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 সৰু সৰু আলি ঐ সৰু সৰু আলি ঐ বাগানৰ মাজে মাজে নহয় পকা ধানৰ মাজে মাজে পকা ধানৰ মাজে মাজে সৰু সৰু আলি ঐ সৰু সৰু আলি দেখা পাইছে একদম এই বগা কাঞ্চন এয়া হৈছে বগা কাঞ্চন তাৰপিছত নেক্সট মই দেখুৱাই আছোঁ এয়া দেখা পাইছে একদম জিলিকি আছে ৰঙা কাঞ্চন বাগানৰ মাজে মাজে ঐ ও সৰু ভনী অঞ্জলি এইখনতে উঠো নি নৈতে জপিয়া কি ধুনীয়া ফুল দেখিছেনে আপোনালোকে ফুল দেখিছে ফুল 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 ৰাস্তাৰ এটা সৌ মাছ বাগানৰ কাষে কাষে এক কাষে কাষে ব'লা 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 আগত গ'লা ইয়াতে এতিয়া আমি অলপমান ফটো উঠি লওঁ কাৰণ ইয়াত আহিছোঁ যেতিয়া বহুত দিনৰ মূৰত আৰু বছৰেকৰ মূৰত এবাৰে ফুলে কাঞ্চন ফুল গতিকে ব'লক ফটোটো উঠি লওঁ আৰু ইয়াৰ পৰা লাহেকৈ ওলাই বহলে গৈ আছোঁ ঠিক আছে চাওক না ফুল চাওক না ফুল চাওক ফুল চাওক ফুল চাওক আবেলি বোলে দেখি পাইছে সূৰ্যটো ডুবাৰ লগে লগে বোলে পূৰা ধুনীয়া আহে ভিউ এয়া হৈছে আমাৰ তামুলী বাপ দেখিছেনে একদম ফটো উঠিবলৈ পূৰা পিনপিনীয়া দাড়ি চাৰি কাটি ফটো উঠিবাই মানে কাক দিবলৈ কাকো নিদিওঁ নিজৰ কাৰণে উঠিছোঁ হা এতিয়া মোৰ কোনোবা নাই আৰু কাৰোবাক যে ইয়াৰ কোনোবা নাই মানে কি জানে মই যে আপোনালোকক সেই ভিডিঅ'টো দেখুৱাইছিলোঁ দেখিছেনে মেছেজ আহি আছে ফেচবুকত মেছেজটো আছিলেই আৰু লগতে আছে বাৰু গহপুৰ নকওঁ এতিয়া নামটো ক'লে বেয়া হয়তো অলপ প্ৰাইভেচি কথা আছে বিয়া যেতিয়া হ'ব তেতিয়া কিন্তু ডাইৰেক্ট দেখুৱাম আৰু এতিয়া ইয়াৰ পৰা আমি ওলাই গ'লোঁ তামুলী আৰু মই বাইদা আহিছিলোঁ আৰু তেওঁৰ বৌ এজনী আহিছিলে বৌ আৰু একেই তাৰপিছত আহিলে আমি এতিয়া যাওঁ খানা অলপ খাওঁ মানে কি আৰু ফাষ্ট ফুড অলপ খাই ল'ম তাৰপিছত ঘৰলৈ যাম আৰু আজি আমাৰ ঘৰত মানে আজি মোৰ ভাত খোৱা হোৱাই নাই কাৰণটো কি হ'ল মানে মোৰ আজি ঘৰত আছিলে সকাম দিনত খালোঁ পায়স আৰু এতিয়া ডাইৰেক্ট ফাষ্ট ফুড খাই ডাইৰেক্ট গধূলি ভাত খাওঁ আগফালে ধুনীয়া ধুনীয়া চালে এলেম চাহ বাগিচাৰ ভিতৰত আছে বহুতো সা সুবিধা আৰু এইপিনে খেলৰ আছে দেখিছে এইখন হৈছে খেলৰ ফিল্ড ইয়াত ল'ৰা ছোৱালীবিলাকে খেলিবৰ কাৰণে আছে খেলৰ ফিল্ড এয়া দেখা পাইছে আপোনালোকে খেলৰ ফিল্ড খেলি আছে আৰু আমি এইপিনে গৈ আছোঁ খেল দেখা পাইছে দেওবাৰ তাতে আজি কাম বন্ধ আৰু এয়া পূৰা একদম খেল চলি আছে আৰু আমি এতিয়া অলপ ফটো উঠিলোঁ আজি দেওবাৰ কাৰণে বন্ধ দিন গতিকে আৰু এতিয়া ঘৰলৈ গৈ আছোঁ ডাইৰেক্ট ব'লক এইখন হৈছে হেলেমৰ বাগানলৈ যোৱা ৰাস্তা দুটা ৰাস্তা আছে ইয়াত দুটা ৰাস্তা এটা আপোনাৰ হেলেমদিয়ে দুটা ৰাস্তা আছে আপোনাৰ এটা আপোনাৰ আমাৰ চন্দামাৰী ৰাস্তা ফালেদি আছে আৰু এটা আপোনাৰ হেলেম চেণ্টাৰ পাৰ নহওঁতে আছে ৰাস্তা এতিয়া আমি মেইন ৰোড পাম মেইন ৰোডৰ পৰা ডাইৰেক্ট আমি গৈ আছোঁ ডাইৰেক্ট ঘৰ ফাষ্ট ফুড অলপ খাই ল'ম তাৰপিছত ডাইৰেক্ট ঘৰ সৰু সৰু আলি ঐ সৰু সৰু আলি এতিয়া আমি চাওক মেইন ৰোড আহি পাই গ'লোঁ এইটো হৈ গ'ল আমাৰ মেইন হাইৱে 4 লেন যুক্ত যিটো বনাই আছে 4 লেন যুক্ত যিটো ৰাস্তা অলপ লাহে লাহে যাম এইটো হৈ গ'ল 4 লেন আমি আহি গ'লোঁ এতিয়া ৰাস্তাক আৰু ঘৰলৈ আমি গৈ আছোঁ এইটো হৈ গ'ল ঘৰলৈ যোৱা ৰাস্তা 4 লেন ব'লক টাটা বাই বাই বহুত ডাঙৰকৈ বনাই দিছে এইটো একচুৱেলি ইয়াত চাওক এইটো যে বাইপাছ বনাই দিছে এইটো এতিয়া সেইটো হৈ গ'ল মেইন ৰোড আৰু এইটো হৈ গ'ল বাইপাছ এইপিনেদি আপোনাৰ গমেৰি যাব পাৰি তাৰপিছত আপোনাৰ এইপিনেদি আকৌ মেইন হাইৱে ওলাব পাৰি গতিকে এইটো বাইপাছটো দি দিছে ইয়াত আৰু এতিয়া আমি গৈ আছোঁ খানাটো খাই ল'মগৈ ব'লক